নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিতুৱে আজি আকৌ আপোনালোকৰ কাৰণে 5টা সাঁথৰ লৈ আহিছো। প্ৰত্যেকটো সাঁথৰৰ উত্তৰ দিবৰ বাবে আপোনাক 10 ছেকেণ্ডৰ সময় দিয়া হ'ব। যদি আপোনাক আৰু সময়ৰ প্ৰয়োজন, ভিডিঅ'টো পজো কৰিব পাৰে। আহক সাঁথৰ কেইটা চাওঁ। প্ৰথম সাঁথৰ, সেইটো কি হয় যিটো আপুনি কৰবাত নহয় কৰবাত এৰি থৈ আহে, তথাপি আপোনাৰ লগতেই থাকে। যিসকলে আমাৰ ভিডিঅ'বোৰ নতুন চাই আছে তেওঁলোকলৈ এটা অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ মই এনে ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই আনি থাকো। এই সাঁথৰটোৰ উত্তৰ হ'ল আপোনাৰ হাতৰ বা ভৰিৰ চাপ। প্ৰায়বোৰ জেগাতে আমি আমাৰ হাতৰ বা ভৰিৰ চাপ এৰি থৈ আহো, তথাপি আমাৰ লগতেই থাকে। দ্বিতীয় সাঁথৰ, সেইটো কি বস্তু যাক অন্ধ মানুহেও দেখা পায়? এই সাঁথৰটোৰ উত্তৰ হ'ল সপোন। এই সাঁথৰটোৰ বিভিন্ন উত্তৰ আছে, যদি আপুনি জানে কমেণ্ট কৰি জনাব। তৃতীয় সাঁথৰ, মই ভাত পানীও নাখাওঁ আৰু মাহিলী দৰমহাও নলওঁ, তথাপি আপোনাৰ ঘৰৰ সম্পূৰ্ণ পহৰা দিওঁ। কওকচোন মই কোন? এই সাঁথৰটোৰ উত্তৰ হ'ল তলা। তলাটোৱে আমাৰ পৰা ভাত পানীও নিবিচাৰে বা মাহিলী দৰমহাও নিবিচাৰে, তথাপি ঘৰৰ সম্পূৰ্ণ পহৰা দিয়ে। চতুৰ্থ সাঁথৰ, এজন ল'ৰাই তেওঁৰ দেউতাকক সকলোৰে আগতে জুই লগাই দিলে, তথাপি কোনেও একো নকলে, কিয়? এই সাঁথৰটোৰ উত্তৰ হ'ল ল'ৰাজনে দেউতাক মৰাৰ বাবে চিতাত জুই লগাই আছিল। পঞ্চম সাঁথৰ, সেইটো কি যাক আমি নুখুলো কিন্তু বন্ধ নিশ্চয় কৰো? এই সাঁথৰটোৰ উত্তৰ হ'ল লাইটৰ ছুইচ। এই সাঁথৰটোৰ বহুতো উত্তৰ আছে, যদি আপুনি জানে আমাক কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব নাপাহৰিব। শ্বেয়াৰটো আপুনি কৰিবই।